হেল্ল' গাইজ নমস্কাৰ আপোনালোক সকলোকে মোৰ মিনি ব্লগ চুলি স্বাগতম জনাইছোঁ আৰু এতিয়া গৈ আছোঁ শ্বুটিঙৰ কাৰণে হৈছে ফাৰহানা তাইৰ লগতে আজি গৈ আছোঁ কাৰণ তাইৰো একেলগে মোৰ লগত শ্বুটিং আছে তো আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈ চাব আচ্ছা ফাৰহানা ৰেডি হৈছে আমি এতিয়া আহি পালোঁ ফাৰহানা এবাৰ চাই দিয়া মুখটো ক'লা হৈ আছে কিমান এয়া দাদা আৰু দাদাৰ ৱাইফ আৰু আমাৰ শ্বুটিং এতিয়া আৰম্ভ হৈয়ে গ'ল প্ৰায় গাইজ কিবা ক'ব গৈছে ফাৰহানা কিবা হৈ যায় সেইটো মানে আছে আৰু পৰম্পৰাগত यही फारहाना और ये रही जस्मिन क्यूटी আৰু গাইজ মাজতেতো খোৱা মেলাটো কৰিবই লাগিব নহ'লে মেচিনে একদম কাম নকৰে ठुसो तुम भी ठुसो খাই মেলি গাইজ এইখিনিতে আৰু অকণমান শ্বুটিং আছিল আমাৰ তো ইয়াতে শ্বুটিংখিনি শেষ কৰিলোঁ তো শেষ কৰি গাইজ ইয়াতে আৰু দোকানত সোমালোঁ জুচ ল'বলৈ তাৰপিছত আমি ঘৰলৈ বুলি উভতিলোঁ আকৌ ঘৰ আহি দেখিলোঁ টিকলিজনী আহি হাজিৰ তাইক অকণমান পঢ়াই দিলোঁ কাৰণ তাইৰ এক্সাম আছে তো সেইটো কাৰণে উপায় নাই ভাগৰ লাগিছে বহুত মই ড্ৰেছ চেঞ্জ কৰাই নাই তেনেকৈ তাইক পঢ়াই দিলোঁ তাৰপিছত গাইজ কিবা এটা খাই মই শুই গৈছিলোঁ বহুত বেছি ভাগৰ লাগিছে যিহেতু এতিয়া গাইজ নামাজ পঢ়িম তো ভাবিলোঁ ভ্লগটো এণ্ড কৰাই নাই যিহেতু ভাবিলোঁ ভ্লগটো এণ্ড কৰিম আজিলৈ আহিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়া লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবা থেংক ইউ